হৰকি পৰি আৰু গংগা আৰতিৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক হৰকি পৰি আৰু গংগা আৰতি দেখুৱাম। कुसुम संकाशम काश्यपेयं महद्वितिं तमोदिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् जपाकुसुम संकाशम काश्यपेयं महद्वितिं तमोदिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्। ভাৰতবৰ্ষৰ এখন ধৰ্মীয় স্থান হৰিদ্বাৰৰ নিচেই কাষতে অৱস্থিত এই হৰকি পৰি নামৰ ঠাইখিনি। হৰকি পৰি মানে হ'ল প্ৰভু নাৰায়ণৰ চৰণ। ইয়াতে প্ৰভু নাৰায়ণৰ চৰণৰ চিহ্ন পোৱা গৈছিলে। সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া অমৃত আৰু বিষ পৃথক কৰা হৈছিলে, তেতিয়া অসুৰসকলে সেই অমৃত পান কৰি নিজকে অমৰ কৰিব বিচাৰিছিলে। আৰু অসুৰসকলৰ পৰা এই অমৃত লুকাই আনোতে এই হৰিদ্বাৰত তাৰ এটোপাল পৰা বুলি এক জনবিশ্বাস আছে। সেয়েহে আজিও এই হৰিদ্বাৰত থকা হৰকি পৰিৰ গংগা ঘাটৰ পৰা পানী লৈ গৈ মানুহে পূজা পাতলত ইউজ কৰে। আচলতে গংগা নদীখনৰ ঢৌ ইমানেই বেছি যে সেই ঢৌৰ সোঁতত গা ধোৱাটো সহজ নহয়। সেয়েহে তাক কাটি আনি এটা ঘাট বনোৱা গৈছে হৰকি পৰিত। আৰু জনবিশ্বাস মতে এই হৰকি পৰিত শ্ৰীহৰিৰ চৰণৰ চিহ্ন আছিল। ইয়াতে সূৰ্য অস্ত যোৱাৰ সময়ত সূৰ্যৰ কিৰণৰ শেষ ৰশ্মি পৰে আৰু সেয়েহে এইখিনি সময়ত স্নান কৰাৰ ফলত মানুহৰ সকলো পাপ মোচন হয় বুলি এক জনবিশ্বাস আছে। আৰু লগতে মানুহৰ সকলো আশা আকাংক্ষা পূৰ্ণ হয় বুলিও এক জনবিশ্বাস আছে। আৰু স্নান কৰাৰ পিছত ইয়াতে গংগা আৰতি হয়। আহক আপোনালোকক গংগা আৰতি দেখুৱাওঁ। जो नर तुझको ध्याता, जो
फल पाता। ओम जय गंगे माता। जय गंगे माता, श्री जय गंगे माता। जो नर तुझको जाता, जो नर तुझको जाता, मन वांछित फल पाता। ओम जय गंगे माता। ఈశ్వరా పరమేశ్వరా చూడరా ఎటు చూడరా ఈశ్వరా పరమేశ్వరా చూడరా ఎటు చూడరా ఈశ్వరా పరమేశ్వరా আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কিবা পৰামৰ্শ থাকিলে কমেণ্টৰ জৰিয়তে জনাব।